মই গৰু মাংস ব্যৱসায় কৰিম, এইটো ক্লিয়াৰ কথা। মই গৰু মাংস ব্যৱসায় কৰিম, এইটো ক্লিয়াৰ কথা। এতিয়া আমাক মাৰে কি কৰে কৰক। এতিয়া আমাক মাৰে পেলাই না যি কৰে কৰক, ক'বলৈকে নাই। শুকুৰালীত ইলেকশ্যন আহিলেহে প্ৰয়োজন হয়। শুকুৰালীৰ কাৰণে ডিপ্লুৰঞ্জন শৰ্মা জিকিল। চুকুৱেলি য'ত বিৰোধী কৰিছে তেতিয়া হৈছিল। ডিপ্লুৰঞ্জন শৰ্মাক চুকুৱেলি জিকাৰ কাৰণে ডিপ্লুৰঞ্জন শৰ্মা বিধায়ক হৈছে। সগত অগ্নি শৰ্মা শুকুৰালী। মুকলি আকাশৰ তললৈ ওলাই আহিয়ে বিতৰ্কিত মন্তব্য শুকুৰালী। কাৰণ ইমান দিনতো বিজেপিৰ পাছে পাছে ঘূৰিলো, বিজেপিৰ ফালৰ পৰা মই একো নাপালো। গতিকে চুকুৱেলিৰ প্ৰয়োজন হয়, ইলেকশ্যন আহিলে চুকুৱেলিৰ প্ৰয়োজন হয়। কিছুদিন পূৰ্বে ৰাম মন্দিৰ আৰু আহোম চুকাফাৰ ওপৰত কটু মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল শুকুৰালী। মুকলি আকাশৰ তললৈ ওলাই আহিয়ে পুনৰবাৰ বিতৰ্কিত মন্তব্য কৰিছে শুকুৰালীয়ে। ইমান মেজিক চলালে, ডাঙৰ ডাঙৰ নেতা চিএম ছাৰৰ ওপৰত মিটিং কৰিছে, বহুত কৰিছিলে, কিন্তু মেজিক নচলিলে, এটাও নিজিকিলে বিজেপিত। এবাৰ পুনৰ নিষিদ্ধ মাংস বিক্ৰী কৰাক লৈ মন্তব্য শুকুৰালী। মই নিষিদ্ধ মাংস বিক্ৰী কৰিম। আই এম ভেৰি চৰি। জেলৰ পৰা ওলাই আহিয়েই ক্ষমা বিচাৰিলে শুকুৰালী। মই যি ভুল কৰিছিলোঁ তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। নেতা হ'লে বহু কেছ থাকে। মই বিজেপিক ইমান সহায় কৰিলোঁ, কিন্তু বিজেপিয়ে মোক সহায় নকৰিলে। কিন্তু মই নিষ্ঠা সহকাৰে বিজেপিৰ বাবে কাম কৰি গৈছোঁ। মোৰ বাবেই চামগুৰিত বিজেপিৰ ডিপ্লুৰঞ্জন শৰ্মা জিকিল। এয়া মন্তব্য কৰিছে শুকুৰালীয়ে। মোক কেছ খেলিবলৈ এটকাও এটা নিদিলে। মই এতিয়া গো মাংসৰ ব্যৱসায় কৰিম। মোক মাৰিলেও মাৰক, যি কৰে কৰক, মই কেৱল মাংসৰ ব্যৱসায় কৰিম। অলপ অলপকৈ আনিম আৰু গো মাংস বিক্ৰী কৰিম। জেলৰ পৰাই ওলাই আহি মন্তব্য কৰিছে শুকুৰালীয়ে। গতিকে সংবিধান হিচাপে মই ব্যৱসায় কৰি খাম, মই গৰু মাংস ব্যৱসায় কৰিম, এইটো ক্লিয়াৰ কথা। এতিয়া আমাক মাৰে পেলাই না যি কৰে কৰক, ক'বলৈকে নাই। সংবিধানত এইটো গৰু মাংস কোনো ইলিগেল নহয়, মই এইটো ব্যৱসায় কৰিম। কাৰণ ইমান দিনতো বিজেপিৰ পাছে পাছে ঘূৰিলো, বিজেপিৰ ফালৰ পৰা মই একো নাপালো। গতিকে চুকুৱেলিৰ প্ৰয়োজন হয়, ইলেকশ্যন আহিলে চুকুৱেলিৰ প্ৰয়োজন হয়। চুকুৱেলি চব চাইডো কৰিছে, যেতিয়া ইলেকশ্যন আহে তেতিয়া চুকুৱেলিৰ প্ৰয়োজন হয়। গতিকে এটা কথাই ক'ব পাৰোঁ যে চুকুৱেলি য'ত বিৰোধী কৰিছে তেতিয়া হৈছিল। ডিপ্লুৰঞ্জন শৰ্মাক চুকুৱেলি জিকাৰ কাৰণে ডিপ্লুৰঞ্জন শৰ্মা বিধায়ক হৈছে। কিন্তু এটাই কথা মোৰ বেছি ভাল লগা নাই, সেইকাৰণে মানে বেছি কথা নাহে। যিহেতু চামাগুৰি সমষ্টিত মই যিহেতু কৈছিলোঁ, ইমান মেজিক চলালে, ডাঙৰ ডাঙৰ নেতা চিএম ছাৰৰ ওপৰত মিটিং কৰিছে, বহুত কৰিছিলে, কিন্তু মেজিক নচলিলে, এটাও নিজিকিলে বিজেপিত। ৰাতি এটাও জিকাই আনিব পৰা নাই। গতিকে সেইটো কাৰণে মোৰ বহুত বেয়া লাগিছে, কাৰণ জিকাব লাগিছিলে। চুকুৱেলি ভাল কৈছে নে বেয়া কৈছে, চুকুৱেলিৰ কাৰণে আজি MLA হৈছিলে নাই এটা প্ৰমাণ হৈ গ'ল। এতিয়া ৰূপহী আৰু চামাগুৰিত এটাও কেণ্ডিডেট জিকাব পৰা নাই আজি বিজেপি। তাৰ কাৰণে চুকুৱেলি বিৰোধী কৰিছিলে, চুকুৱেলি বিৰোধী কৰাৰ কাৰণে তেওঁলোকে হাৰিলে। Next report, ASSAM Report 24/7. চকু ৰোগীৰ বাবে সুখবৰ। চুবুৰীয়া দেশ নেপালৰ বৃত্তামুৰ সৈনিকপুৰত অত্যাধুনিক চিকিৎসালয় শুভাৰম্ভ। মেচি IN এষ্টেটিক প্ৰাইভেট লিমিটেড নামৰ চকু চিকিৎসালয়ৰ শুভাৰম্ভ। চৰকাৰী বেচিক হস্পিটেলৰ সন্মুখত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত এখন ব্যক্তিগত চকু চিকিৎসালয়, য'ত আৰ্থিকভাৱে দুৰ্বল লোকৰ অতি কম খৰচতে চকুৰ পৰীক্ষা ও চশমা প্ৰদান কৰা হয়। লগতে ENT, ছালৰ ৰোগ, দাঁতৰ ৰোগৰো চিকিৎসা উপলব্ধ। নেপালৰ জ্যেষ্ঠ তথা বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত পৰীক্ষা কৰা হয় চকুৰ। থকা খোৱাৰো সুব্যৱস্থা আছে চিকিৎসালয়খনত। অতি কম খৰচতে চকুৰ অপাৰেশ্যন, পৰীক্ষা আদিৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 977981491403 অথবা 9779804958450450।